নমস্কাৰ মই এই কলপাতত দিয়া মাছ বনাম পাতত দিয়া মাছ এইটো হ'ল কণী মাছৰ কণী এইটো চানা মাছ এইটো কৰ্দৈ জ্বলা এতিয়া ইয়াতে আছে ধনিয়া আদা নহৰু পিঁয়াজ আদা নহৰু পিঁয়াজ এইটো আছে পিঁয়াজ এইটো খাৰ ইয়াতে অকণমান খাৰ দিম এতিয়া অকণমান বেছি নিদিওঁ খাৰ দিছোঁ এতিয়া কেঁচা তেল দিম খাৰ দিলে ৰংগুড়া দিব নালাগে নহয় ৰংগুড়া দিলে ৰঙা হ'ব সেইকাৰণে ৰংগুড়া নিদিওঁ তেল দিছোঁ অকণমান এতিয়া এইখিনি মই সানি লৈ কলপাতত দিম সানি লৈ খাৰ দিছোঁ যে সেইকাৰণে ৰংগুড়া দিব নালাগে এতিয়া ৰসল নিমখ দিছোঁ এইটো মিক্স কৰি ল'লোঁ ৰসল নিমখ দিছোঁ দি লৈছোঁ ইয়াতে এতিয়া কলপাতটো পাতকৈ লৈছোঁ এনেকৈ পাতত দিম এনেকৈ তাৰপাছতে পাতখনত দি দিছোঁ এইবাৰ খাৰ দিয়াৰ কাৰণে ৰংগুড়া দিয়া নাযায় সেইকাৰণে বগা হৈছে এইটো মাছ পাতত দিয়ে হৈ গ'ল মাছৰ কণী আৰু চানা মাছ পাতত দিয়া হ'ল আপোনালোকে দেখিলে মই কেনেকৈ পাতত দিলোঁ এনেকৈ আপোনালোকে পাতত মেৰিয়াই মাছৰ কণী মাছ পাতত দিব পাৰিব বহুত ভাল লাগে পাতত দিয়া মাছ খাই আপোনালোকলৈ মই এই ভিডিঅ'টো পঠাই দিলোঁ আপোনালোকলৈ নমস্কাৰ থাকিল বহুত ধন্যবাদ